ফর্মখন আপোনালোকে পালেনে? কি ফর্ম হয় এইখন আপোনালোকে জানেনে? ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আপোনালোকক মই আজি জনাব বিচাৰিছোঁ আপোনালোকৰ যিটো 10,000 টকা হে, ঠিক আছে, যিটো হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰাৰ পিছত 10,000 টকাকৈ দিয়াৰ কথা আছে, ঠিক আছে চৰকাৰৰ। চ' সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ মানে টকাটো পাব আৰু কি লাগিব, আপোনালোকক ক'ত যাব লাগিব, ক'ত জমা দিব লাগিব, সেইটো আপোনালোকে জানিব লাগিব। ইয়াৰ কাৰণে মই আপোনালোকক ফৰ্ম এখন লৈ আহিছোঁ। সেই ফৰ্মখন আপোনালোকে ক'ত পাব? এইখন ফৰ্ম আপোনালোকে ক'ত পাব? আপোনালোকে পালেনে নাই? কমেণ্ট বক্সত জনাই দিব। যদি পাইছে তেতিয়াহ'লে আপোনালোকে ফিল আপ কৰি ক'ত জমা দিছে আপোনালোকে মানে কমেণ্ট কৰিব, ঠিক আছে। এই ফৰ্মখন আপোনালোকে পালেনে নাই? ঠিক আছে। আৰু আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো এতিয়া নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি নতুনকৈ চাই আছে তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আপোনালোকৰ এই ফৰ্মখন আপোনালোকৰ পঞ্চায়ত বা আপোনালোকৰ গাঁৱৰ চেয়াৰমেনৰ লগত পাব, ঠিক আছে। চ' আপোনালোকে ইয়াতে কি কি লিখিব লাগিব, ঠিক আছে। ইয়াতে আপোনালোকক চাই ল'ব পাৰে 10ম শ্ৰেণীৰ অৱতৰণী ছাত্ৰীৰ নাম, আৰু ইয়াতে প্ৰথমতে লাগিব আপোনাৰ মুৰব্বীৰ নাম, ঠিক আছে। পৰিয়ালৰ মুৰব্বীৰ নাম, ঘৰৰ যিজন মুৰব্বী হয় মানে মূল মুৰব্বী সেইজনৰ নাম ইয়াতে দিব। ইয়াৰ পিছতে আপোনাৰ যিজনে পাছ কৰিছে সেই তাৰ নাম আৰু শিক্ষানুষ্ঠানখনৰ নাম আৰু দ্বাদশ নে কি হয় আপোনালোকৰ এই যিটো উত্তীৰ্ণ হয় সেইটো, ঠিক আছে, ইয়াতে দিব। ইয়াৰ পিছতে আপোনালোকে শিক্ষানুষ্ঠানৰ নাম লিখিব লাগিব আৰু স্নাতক অৱতীৰ্ণ ছাত্ৰীৰ নাম হ'লে ইয়াতে লিখিব লাগিব। ইয়াতে একে সেইটো শিক্ষানুষ্ঠানৰ নাম আৰু বিধানসভা সমষ্টিৰ নামটো লিখিব লাগিব আৰু ভোট কেন্দ্ৰৰ নামটো ইয়াতে লিখি দিব লাগিব আৰু নম্বৰটো আৰু ফোন নম্বৰটো, ঠিক আছে। ইয়াতে বয়স লাগিব আৰু চাইন লাগিব। চ' আপোনালোকে এই ফৰ্মখন যদি পালে তেতিয়াহ'লে ক'ত জমা দিলে আপোনালোকে কমেণ্ট কৰিব। আৰু এই ফৰ্মখন দিয়াৰ পিছতে আপোনালোকে 10,000 টকাকৈ পোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে চৰকাৰে, কিন্তু টকাটো আপোনালোকে এই ফৰ্মখনৰ জৰিয়তে আপোনালোকে পাবনে নাই সেইটো মই আপোনালোকক জনাব নোৱাৰিম, কাৰণ এতিয়ালৈকে এই ফৰ্মখন মানে যিটো 10,000 টকাৰ দিয়া ফৰ্ম হয় সেই ফৰ্মখনৰ মতে এই ফৰ্মখন মানে এতিয়ালৈকে ক্লিয়াৰ হোৱাই নাই, ঠিক আছে। চ' আপোনালোকে যদি আৰু ক'ৰবাত বেলেগ অন্য পাইছে ফৰ্ম তেতিয়াহ'লে আপোনালোকে জনাবলৈ নাপাহৰিব, ঠিক আছে। আৰু যদি আপোনালোকৰ এই ইনফৰমেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে।